আজি মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ মানে কাইনমাষ্টাৰ দি ভিডিঅ' কেনেকৈ বনাব লাগে, কেনেকৈ ভিডিঅ' এডিট কৰিবলৈ হওক। কাইনমাষ্টাৰ অ'পেন কৰক আৰু ইয়াৰ পৰা ইয়াত ক্লিক কৰি ভিডিঅ' সিলেক্ট কৰিব লাগিব। ইয়াত এইটো বাছি ল'ব, ইউটিউবৰ চেনেল ভাল হ'ব। এতিয়া মিডিয়া ওপৰত আছে, মিডিয়াত সিলেক্ট ভিডিঅ' সিলেক্ট কৰক। আপোনাৰ ভিডিঅ' য'ত আছে সেইটো ক্লিক কৰি লৈ আহক। ক্লিক কৰিলে আহি যাব তাতে টিপি দিও আপুনি ভিডিঅ' আৰু ইমেজসমূহ সিলেক্ট কৰিব পাৰে। যদি তাত ক্লিক কৰে ইয়াত খালি ভিডিঅ' আহিব, এটাও ইমেজ নাহে। ভিডিঅ' সিলেক্ট কৰি আছোঁ, চাওক মই ভিডিঅ' সিলেক্ট কৰি আছোঁ। সিলেক্ট কৰি ভিডিঅ'কেইটা এডিট কৰিম। সিলেক্ট কৰা হৈছে, তিনিটা ভিডিঅ'ৰ ফাইল আহিছে ইয়াত, আৰু তিনিটা এতিয়া চাওক ওলোটা হৈ আছে। চিধা কৰি ল'ম, চিধা কৰিব এনেকৈ। ভিডিঅ' টাচ কৰি তলফালে আহক, ৰোটেট আছে, ৰোটেট মিৰৰিং তাত ক্লিক কৰিব। তলফালে ৰোটেট মিৰৰিং তাত ক্লিক কৰিব। ক্লিক কৰি ভিডিঅ' তলফালে যিটো আছে তাত ক্লিক কৰিব, চিধা হৈ যাব ভিডিঅ'টো। তাৰ পৰা সোঁফাল বাওঁফাল অৰ্থাৎ লেফ্ট ৰাইট কৰিব, আৰু তলফালে দুটা আছে তাত উল্টা চিধা কৰিব পাৰে। মোৰ ভিডিঅ'টো হৈ গৈছে, এইটো ঠিক কৰি লৈছোঁ। ভিডিঅ' তিনিওটা চিধা কৰি লৈ আছোঁ, চাওক এইটো উল্টা হৈ আছে। এইটো চিধা কৰিম, ৰোটেট মিৰৰিং, এইটো হৈছে, এইটো চিধা হৈ গৈছে। ভিডিঅ'টো ঠিক হৈছে। এতিয়া আহক আমি ভিডিঅ'ত মিউজিক এড কৰিম। তাত ক্লিক কৰিব, তাত ক্লিক কৰি এনেকুৱা আহিব। এইটো য'ত দেখাই আছে এইটো চং, একেবাৰে তলত চাওক চং। আপোনাৰ মোবাইলত যিবিলাক মিউজিক আছে সেইবিলাক দেখাব। তাৰ ওপৰত আছে ৰেকৰ্ড, কাইনমাষ্টাৰৰ পৰা যিবিলাক ৰেকৰ্ড কৰে তাত ৰেকৰ্ডত থাকিব সেইবিলাক। আৰু SFX ইয়াত কেই ছেকেণ্ডমানৰ এটা মিউজিক থাকিব, 10 ছেকেণ্ড এনেকুৱা সৰু সৰু কিছুমান। তাৰপিছত আহক মিউজিক এছিষ্টেণ্ট, এইটো হ'ল মেইন, এইটো প্ৰধান। আমি তাৰ পৰাই মিউজিক এড কৰিব লাগিব বেকগ্ৰাউণ্ডত, এইটো ভিডিঅ'ত। চাওক মোৰ এইবিলাক ডাউনলোড কৰা আছে, তো আপোনালোকে আহক আমি আকৌ ডাউনলোড কৰি লওঁ। ডাউনলোড কৰি দেখাই আছোঁ, চাওক ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোড হৈ যাব। ডাউনলোড কৰাৰ পিছত তাৰ পৰা এতিয়া আমি ইয়াত মিউজিকত টাচ কৰিম। মিউজিকত টাচ কৰাৰ পিছত প্লাছ দেখাই আছে, তাত প্লাছত ক্লিক কৰিব, তো এড হৈ যাব মিউজিকটো ভিডিঅ'ত। এড হৈ চাওক মোৰ এড হৈছে, মিউজিক তলত আহি পৰিছে। এতিয়া ভিডিঅ' প্লে কৰিব, মিউজিকো বাজি থাকিব ভিডিঅ'ৰ লগে লগে। চাওক এড হৈ গৈছে। মিউজিক এড হৈ গৈছে। যদি এতিয়া আপুনি মিউজিক মাজৰ পৰা ক'ৰবাত মিউজিক নিবিচাৰে বা মাজত ক'ৰবাত মিউজিক দিব নিবিচাৰে, তো এনেকৈ বাক কৰি ল'ব। এনেকৈ মিউজিকত টাচ কৰি তলফালে ট্ৰিম টু স্প্লিট, আৰু ইয়াত স্প্লিট এট প্লে হিট টাচ কৰি চাওক এনেকৈ বাক কৰিব। আৰু বাক কৰি আপুনি ইয়াৰ ডিলেটো কৰিব পাৰিব এইটো। আৰু যদি বিচাৰে যে এইখিনি মাজত আপুনি ভইচ দিব বিচাৰে, আপুনি নিজে কিবা ক'ব বিচাৰে, তাত ভইচৰ টিপি দিও, ইয়াতো ক'ব পাৰে। চাওক মই ভইচ দিছোঁ, তাত কাইনমাষ্টাৰ অডিঅ' বুলি লিখা আছে। যে এতিয়া আপোনাৰ ভইচটো স্পষ্ট শুনাৰ বাবে আপুনি মিউজিকৰ অডিঅ' কম কৰিব লাগিব। তো মিউজিকত টাচ কৰক, টাচ কৰি অডিঅ' চাওক,
ইয়াৰ পৰা কমাব পাৰে, আপুনি যি বঢ়াব পাৰে কমাব পাৰে, যি কৰিব পাৰে কৰিব। হৈ গৈছে। এতিয়া ডিলিট কৰিব বিচাৰিলে মিউজিকটো ইয়াৰ পৰা ডিলিট কৰিব বিচাৰে টাচ কৰি বাওঁফালে ডিলিটৰ বটন থাকিব, তাত ডিলিট কৰি দিব পাৰে। যদি ভিডিঅ'টো ৰেকৰ্ড কৰাৰ সময়ত যদি কিবা কৈছিলে আপুনি বেলেগ কিবা উঠি আছে তো সেইটো ডিলিট কৰিব পাৰিব। মিউজিক বাক কৰি ল'ব, ভিডিঅ' প্ৰথমতে এনেকৈ বাক কৰি ল'ব, মই যেনেকৈ বাক কৰি ল'লোঁ, মিউজিক যেনেকৈ বাক কৰিছে তেনেকৈ ভিডিঅ' বাক কৰি ভিডিঅ'ৰ থকা অডিঅ'সমূহ এনেকৈ কমাব পাৰিব বা জিৰ' বনাই দিব পাৰিব। যদি ভিডিঅ' ৰেকৰ্ড কৰাত কিবা অডিঅ' ৰেকৰ্ড হৈছিলে আৰু আপুনি নিবিচাৰে সেইবিলাক তাৰ পৰাও ডিলিট কৰি দিব পাৰে। এতিয়া চাওক ভিডিঅ' ঠিক হৈছে। এতিয়া কথা হ'ল মানে আপোনাৰ ভিডিঅ' যদি ওলোটা পোলোটা আগা পিছা হৈছে তেনেহ'লে আপুনি এনেকৈ ক্লিক কৰি আগা পিছা ঠিক কৰি ল'ব পাৰিব, পিছলৈ পঠিয়াই দিব পাৰিব আৰু পিছত থকা ভিডিঅ' আগত আনিব পাৰিব। এনে টাচ কৰি লৈ যাব লাগিব। এনেকৈ ঠিক কৰিব, এনেকৈ আপুনি ঠিক কৰিব পাৰিব ভিডিঅ'। ভিডিঅ'টো আপুনি বাক কৰিব পাৰিব। তাত এনেকৈ ভিডিঅ'ত প্ৰথম টাচ কৰি ল'ব, টাচ কৰি লোৱাৰ পিছত কেচিত ক্লিক কৰিব, কেচিত স্প্লিটেড প্লে হেড তাত ক্লিক কৰিলে ভিডিঅ'টো বাক হৈ যাব। ভিডিঅ'টো মই বাক কৰিছোঁ। আৰু যদি ডিলিট কৰিব বিচাৰে এনেকৈ ডিলিটো কৰিব পাৰিব, য'ৰ পৰা ডিলিট কৰিব বিচাৰে সেইখিনি মাজত পেলাই ল'ব। এনেকৈ মই এইখিনি ডিলিট কৰিম, চাওক মই মাজত পেলাই আছোঁ। ভিডিঅ'ৰ মাজত লেয়াৰ এপেক্স লেয়াৰ দিব পাৰিব। চাওক লেয়াৰত গৈ এপেক্সত ক্লিক কৰি এনেকৈ লেয়াৰ ইফেক্ট দিব পাৰিব। মই ইফেক্ট দি আছোঁ, বহুত ডিজাইনৰ আছে আৰু আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু চাওক ইয়াত বাওঁফালে স্পীড কণ্ট্ৰল কৰিব পাৰে, তাৰ পৰা স্পীড কম বেছি কৰিব পাৰে। বহুত কেইটা ইফেক্ট পাব আৰু গেট মোৰ লিখা আছে, তাত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব আৰু বহুত ভাল। চাওক এতিয়া মই ভিডিঅ'টো অ'পেন কৰি দেখাই আছোঁ। ইফেক্টটো কেনেকুৱা হ'ব, এনেকুৱা ঠিক এনেদৰে ইফেক্টটো দেখাই দিব। আমি ভিডিঅ'টো আৰু বাক কৰি লওঁ, কেচিত টিপি দিব, স্প্লিটেড প্লে হেডত ক্লিক কৰি বাক কৰিব ভিডিঅ'। চাওক ভিডিঅ' বাক হৈ গৈছে। এই মাজৰখিনি যদি ডিলিট কৰিব বিচাৰে তেনেহ'লে কেচিত টিপি যদি বাওঁফালৰখিনি কাটিব পাৰে তেনেহ'লে লেফ্ট প্লে হেড আৰু সোঁফালৰ কাটিব বিচাৰিলে ৰাইট প্লে হেড। আৰু যদি স্ক্ৰীনশ্বট ল'ব বিচাৰে তেনেহ'লে একেবাৰে তলটো দিব, টাচ কৰিব। এইটো স্ক্ৰীনশ্বট হৈছে, চাওক স্ক্ৰীনশ্বট কৰি ল'ব লাগিব। আৰু স্ক্ৰীনশ্বট দিব বিচাৰিলে ভিডিঅ'ৰ মাজত যদি কিবা লিখিব বিচাৰে, দেখাব বিচাৰে তেনেহ'লে লেয়াৰত ক্লিক কৰি টেক্সট আছে তাত ক্লিক কৰি ইয়াত যি লিখিব পাৰে লিখি অ'কে মাৰি দিব। মই স্ক্ৰীনশ্বট লিখি আছোঁ, অ'কে কৰিছোঁ। চাওক ভিডিঅ'টোত আহি পৰিছে। আৰু য'ত দিব বিচাৰে কালাৰো চেঞ্জ কৰিব পাৰে, ইয়াৰ পৰা কালাৰ চেঞ্জ কৰিব আৰু ভিডিঅ' য'ত থ'ব পাৰে ৰাখিব। স্ক্ৰীনশ্বটটো য'ত ৰাখিব বিচাৰে তাতে ৰাখিব বিচাৰে। ইয়াৰ পৰা চাওক এনিমেশ্যন দিব বিচাৰে, 3টা অপশ্যন আছে, য'ৰ পৰা দিব বিচাৰে দিব পাৰিব। চাওক কেনেকুৱা এনিমেশ্যন, এইটো ৰিং, যিটো দিব সেইটোত ক্লিক কৰি বেক মাৰি আহি পৰিব। চাওক মোৰ এনিমেশ্যন হৈ গৈছে। চাওক যদি ভিডিঅ'ত মিউজিক এড কৰিছে আৰু মিউজিকটো দেখা পোৱা নাই তেনেহ'লে এনেকৈ ক্লিক কৰি ওপৰ ফালে লৈ যাব আৰু চাব পাৰিব তলত আপোনাৰ মিউজিকটো আছে।
চাওক মিউজিকটো তলফালে সোমাই আছিল, আমি এনেকৈ ওপৰফালে উঠাই চাব পাৰিম। আৰু মিউজিকটো যদি আপুনি ডিলিট কৰিব বিচাৰে, কাটিব বিচাৰে, ঠিক আগৰ দৰে কৰিব। এতিয়া ভিডিঅ'টো আমি বাক কৰি লৈ ভিডিঅ' যদি বাওঁফালৰখিনি কাটিব বিচাৰে তেনেহ'লে এনেকৈ ভিডিঅ' টাচ কৰি কেঁচিত গৈ পেলাই লেফ্ট প্লে হিটত ক্লিক কৰিব, তো বাওঁফালৰ ভিডিঅ'খিনি কাটি যাব বা ডিলিট হ'ব। আৰু ভিডিঅ'ৰ মাজে যদি এক্সট্ৰা ফটো দিব বিচাৰে তেনেহ'লে লেয়াৰত ক্লিক কৰি মিডিয়াত যাব লাগিব, যাই পেলাই ইয়াৰ পৰা চিলেক্ট কৰিব, আহি যাব, আহি তাত দিব পাৰিব। এনেকৈ ইয়াত পিকচাৰ দিয়াৰ পিছত ইয়াতো এনিমেশ্যন দিব পাৰিব, কিবা লিখি দিব পাৰিব বা ৰোটেট কৰিব পাৰিব। ওলোটা থাকিলে চিধা কৰি ল'ব, ৰাইট থাকিলে লেফ্ট কৰি ল'ব পাৰিব। সকলো সুবিধা যিমানলৈকে দিব পাৰে সিমানলৈকে টানি লৈ যাব, যিমান সময়লৈকে দিব বিচাৰে। যদি ভিডিঅ'ৰ মাজত কিবা স্ক্ৰীনশ্বট বা ফটো আপুনি এড কৰিছে আৰু সেইটো নিবিচাৰে আপুনি, তেনেহ'লে ডিলিট কৰি দিব পাৰে। বাওঁফালে চাওক ডিলিট, তাৰ পৰা ডিলিট কৰি দিব। আগৰ নিচিনাই ভিডিঅ'ৰ মাজত ইফেক্ট এনেকুৱা ইফেক্ট দি দিব পাৰে আপুনি, তেনেহ'লে ভিডিঅ'টো আৰু ভাল দেখাব। ইফেক্টৰ স্পীড কণ্ট্ৰল কৰিব পাৰে। যদি আপুনি কোনো ধৰণৰ ইফেক্ট ডাউনলোড কৰা নাই তেনেহ'লে আপোনাৰ KineMasterত 2-এটা ইফেক্ট থাকিব পাৰে, আৰু আপুনি গেট মোডত গৈ আৰু ডাউনলোড কৰি ল'ব। বহুত ভাল ইফেক্ট আছে, চাওক মই এইবিলাক ডাউনলোড কৰিছোঁ, আপুনিও আপোনাৰ কাৰণে ডাউনলোড কৰি ল'ব। চাওক মই প্ৰায় ভিডিঅ'ৰ শেষ লগাই আছোঁ। আৰু যদি আপুনি ভিডিঅ'ৰ আৰম্ভণি যাব বিচাৰে এনেকৈ লৈ যাব পাৰে, ক্লিক কৰি আৰু ইয়াত বাওঁফালে তলত বটন আছে এটা, তাত ক্লিক কৰি দিব। ক্লিক কৰিলে আপুনি ভিডিঅ'ৰ আৰম্ভণি লৈ আহিব, তাত ক্লিক কৰি। যদি ভিডিঅ'ৰ মাজৰ পৰা স্ক্ৰীনশ্বট ল'ব বিচাৰে তেন্তে চাওক তাৰ পৰা স্ক্ৰীনশ্বট ল'ব, ওপৰৰ যিটো আছে তাত ক্লিক কৰি দিব, কেপচাৰ এণ্ড ছেভ, কেপচাৰ এণ্ড এড ক্লিপছ মানে যদি তাত ক্লিক কৰে আপোনাৰ ভিডিঅ'ৰ আগত সন্মুখত এটা এই স্ক্ৰীনশ্বটটো আহি পৰিব। চাওক কেপচাৰটো আহি পৰিছে ভিডিঅ'ৰ আগত। চাওক মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে এডিট হৈ গৈছে, মই প্লে কৰিছোঁ। চাওক এনেকুৱা ইফেক্ট ঢালিছিলোঁ, সেইটো জেগাই আছে। ভিডিঅ'টো এতিয়া সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে। এতিয়া ভিডিঅ'টো ছেভ কৰাৰ বাবে আপুনি সোঁফালে ওপৰত যিটো বটন দেখাইছে তাত ক্লিক কৰিব। এতিয়া আপোনাৰ ভিডিঅ'টো সদায় ওপৰত থাকিব, জাষ্ট এডিট কৰিছে সেইটো, তাত ক্লিক কৰিব। ক্লিক কৰি আকৌ এডিট কৰিব বিচাৰে তেন্তে আকৌ এডিট কৰিব পাৰে, তাত অপশ্যন আছে আকৌ এডিট কৰাৰ। এতিয়া ছেভ কৰিম ভিডিঅ'টো, তাত ক্লিক কৰক, তাত ক্লিক কৰি আমি ছেভ কৰি দিম ভিডিঅ'টো। চাওক ওপৰত আছে ভিডিঅ'টো, আমি ভিডিঅ'ত ক্লিক কৰি আছোঁ। এতিয়া শ্বেয়াৰ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা হ'ব, আপুনি যিটো কোৱালিটিৰ ল'ব বিচাৰে তাৰ পৰা বাছি ল'ব। ফুল HD আছে, HD আছে, HD আছে, মই HD 720 পিক্সেল ল'ম। তাৰ পৰা চিলেক্ট কৰি আপুনি এক্সপৰ্ট, ইয়াত আছে এক্সপৰ্ট কৰি দিব। তো ভিডিঅ'টো এক্সপৰ্ট হ'ব, অলপ সময় লাগিব। এক্সপৰ্ট সম্পূৰ্ণ হোৱাৰ পিছত ভিডিঅ'টো আপোনাৰ মেমৰিত এভেইলেবল হৈ যাব, তাৰ পৰা ভিডিঅ' চাব পাৰিব। ইউটিউবত যদি দিব বিচাৰে তাৰ পৰাই দিব পাৰিব। চাওক এক্সপৰ্ট হৈ গৈছে, ইয়াতো দেখাব।